হ্যালো ছাত্রছাত্রীসকল, আজি সমাধান কৰিম নৱম শ্ৰেণীৰ R1 এক্সাৰসাইজ। ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 16 পৰা 21 লৈকে সমাধান কৰিম। 16 নম্বৰ প্ৰশ্নত কি কৈছে, কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি? অৰ্থাৎ কিনা দাম আৰু বেচা দামৰ ৰেশিও ওলাব লাগে। প্ৰথমে কি কৰিবা, যেহেতু ইয়াত বস্তুটোৰ কিনা দাম দিয়া নাই, তো প্ৰথমে কি কৰিবা, তুমি বস্তুটোৰ কিনা দাম ধৰি ল'বা। ধৰা হল যিকোনো ধৰিব পাৰা, ধৰা হল তুমি x ধৰি কৰিব পাৰা, কিন্তু তোমালোকৰ সুবিধাৰ্থে মই কি কৰিছো, কিনা দাম ধৰিছো, কিনা দাম 100 টকা ধৰা হল। ঠিক আছে, ধৰি লৈছো বস্তুটো কিনা দাম আছিল 100 টকা। ঠিক আছে, এতিয়া কি হল, যদি 100 টকা যদি কিনা দাম হয় আৰু কি কৈছে 10% লাভৰ কথা কোৱা হৈছে, 10% লাভ আৰু দিয়া আছে কি, দিয়া আছে কি দিয়া আছে 10% লাভ, 10% লাভ। ঠিক আছে, 10% লাভ দিয়া আছে। যদি 10% লাভ হয়, গতিকে বেচা দাম নিশ্চয় পাবা। বেচা দাম কিমান হ'ব? বেচা দাম কিমান হ'ব? নিশ্চয় যদি 10% যদি লাভ হয়, অর্থাৎ বেচা দাম কিমান হ'ব? 100 টকা 10 টকা লাভ। গতিকে এইটো কৰিব দৰকাৰ নাই, এনেই বুজা গৈ আছে, মানে 100 টকা 10% হয় না নাই? গতিকে 110 টকা হ'ব। এইটো হৈছে কি বেচা দাম। যদি আমি কিনা দাম পাইছো 100 টকা আৰু বেচা দাম হৈছে 110 টকা, তেনেহলে আমি কি পাম? গতিকে অনুপাত ৰেশিওটো পাই যাম। কি হ'ব ৰেশিওটো? কি কৈছিল যে কিনা দাম আৰু বেচা দাম, যেহেতু কিনা দাম আগত কৈছে, গতিকে কিনা দামটো আগত লিখিবা। কিনা দাম ইজটো কি হ'ব? বেচা দাম। বেচা দাম। ঠিক আছে, এতিয়া কিনা দাম কিমান? 100 টকা আৰু বেচা দাম হৈছে 110 টকা। যেহেতু 100 টকা এইটো কি ফ্ৰেকশন হয় না নাই? ফ্ৰেকশনত আছে, গতিকে কি কৰিবা, 100 টকা ওপৰত লিখিবা আৰু 110 টকা তলত লিখিবা। এতিয়া 0 আৰু 0 কাটি দিয়া, কি থাকে? 10/11 থাকে, আৰু অনুপাতত যদি লিখা হয় কি হ'ব? 10:11। এটি হ'ব আমার 16 নম্বর অ্যান্সার। এতে 17 নম্বর কোশ্চেনত কি কৈছে, যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। মানে 30টা কণী যিমান টকা দি কিনা হৈছে আৰু 20টা কণীৰ বেচা দামৰ সমান, তাৰ মানে কি 10টা কণীৰ বেচা দাম লাভ হৈছে। ঠিক আছে, তাৰপিছত কৈছে লাভৰ শতকৰা হাৰ কি হ'ব? তো লাভৰ শতকৰা হাৰ উলিয়াব লাগে। যেহেতু ইয়াত কণীৰ দাম দিয়া নাই, কিন্তু আমি ধৰি লম। কি ধৰি লম? ধৰা হল প্ৰথমে ধৰি লবা যে এটা কণীৰ দাম, মানে এটা কণীৰ দাম, ধৰা হল এটা কণীৰ কিনা দাম 1 টকা। যদি এটা কণীৰ দাম 1 টকা হয়, তেনেহলে 20টা কণীৰ দাম কিমান হ'ব? 20টা কণীৰ কিনা দাম কিমান হ'ব? 20 টকা হ'ব। নিশ্চয় হ'ব 20 টকা। কিন্তু প্ৰশ্নত দিয়া আছে, অর্থাৎ প্ৰশ্নমতে কি আছে? প্ৰশ্নমতে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান বুলি কৈছে, গতিকে সমান সমান দিয়া হৈছে। গতিকে ইয়াৰ পৰা কি ক'ব পাৰিম? ইয়াৰ পৰা ক'ব পাৰিম যে 20টা কণীৰ বেচা দাম তেনেহলে কিমান হ'ব? 20টা কণীৰ বেচা দাম কি হৈছে? 30 টকা। 20টা কণীৰ বেচা দাম কি হ'ব? 30 টকা। যদি 20টা কণীৰ বেচা দাম 30 টকা হয় আৰু 20টা কণীৰ কিনা দাম কিমান আছিল? কিনা দাম আছিল 20 টকা। গতিকে নিশ্চয় লাভ হৈছে। কিমান টকা লাভ হৈছে? 10 টকা লাভ হৈছে। গতিকে লাভটো আমি পাই যাম। গতিকে লাভ কিমান? লাভ ডাইৰেক্ট লিখি দিয়া হৈছে যে 30 টকা হৈছে বেচা দাম। বেচা দামৰ পৰা যদি আমি
কিনা দাম এইটো যদি বিয়োগ কৰোঁ পাই যাম কিমান 10 টকা, অৰ্থাৎ লাভ হৈছে 10 টকা। এতিয়া কি কৈছে লাভৰ শতকৰা হাৰ, এই 10 টকা যে পাইছোঁ 10 টকাৰ শতকৰা 100 টকাত কিমান শতাংশ লাভ হৈছে এইটো বাহিৰ কৰিব লাগে। এইটো এটা ফৰ্মুলা আছে, ফৰ্মুলাটোত বহাই দিলে পাই যাবা, অৰ্থাৎ গতিকে লাভৰ শতকৰা পাৰ্চেণ্ট যদি বাহিৰ কৰা, অৰ্থাৎ কিনা দাম কিমান টকা তুই কিনিছা, অৰ্থাৎ তলত হ'ব কি কিনা দাম, এই কিনা দামত কিমান টকা লাভ হৈছে এইটো লাভ হ'ব ওপৰত, লাভ ওপৰত, আৰু এইখিনিক কি কৰিবা শতাংশত প্ৰকাশ কৰিব লাগে, গতিকে 100% দি পূৰণ দি দিবা। এইটো হৈছে ফৰ্মুলা, ফৰ্মুলাটো মনত ৰাখিবা। তাৰপিছত লাভ কিমান হৈছে লাভৰ ঠাইত বহাই দিয়া 10, আৰু কিনা দাম কিমান আছিল 20 টকা আছিল, গতিকে 20 টকা আৰু 100%, 0 কাটি দিয়া, আৰু 2 2 into 50 100 হয়, গতিকে 50 আৰু পাৰ্চেণ্ট আছে পাৰ্চেণ্ট 50%, অৰ্থাৎ এইটো হৈছে এনসাৰ, অৰ্থাৎ লাভৰ শতকৰা হাৰ কিমান 50%। 3 নম্বৰ প্ৰশ্নত কি কৈছে এটা বস্তুৰ কিনা দাম 2100 টকা, 10% 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম কি? এইটো ইজি হয়, যেহেতু কিনা দাম দিয়া আছে 2100 টকা দিয়া আছে আৰু 10% লাভত বিক্ৰী কৰিছে, গতিকে 10% লাভ যদি তুমি মুখে মুখে কৰিলেও ওলাই যাব, কিন্তু এইটো যেহেতু পৰীক্ষাত সিস্টেমেটিক ওয়ে কৰিব লাগিব, এই কাৰণে তুমি ফৰ্মুলা ব্যৱহাৰ কৰি কৰিবা, বেছি ভাল হ'ব। গতিকে প্ৰথমে দিয়া আছে কি এইটো লিখি লবা, দিয়া আছে কিনা দাম, ডাইৰেক্ট লিখিছো কিনা দাম কিমান 2100 টকা দিয়া আছে, 2100 টকা, ঠিক আছে। আৰু লাভ কিমান, লাভৰ পাৰ্চেণ্ট কিমান হয় 10% লাভৰ কথা কৈছে, গতিকে বেচা দাম ফৰ্মুলাটো মুখস্থ কৰি ৰাখিবা। বেচা দাম ফৰ্মুলা হৈছে যদি লাভ হয় তেতিয়া কি হ'ব, বেচা দাম যে 100 প্লাস লাভ পাৰ্চেণ্ট, কিমান পাৰ্চেণ্ট লাভ, আৰু তলত কি হ'ব 100 দিবা, এইখিনি লগত পূৰণ থাকিব কিমান টকা দি কিনা হৈছিল, কিনা দাম, অৰ্থাৎ কিনা দাম ফৰ্মুলাত বহাই দিলে 100 টকা আৰু প্লাস লাভ পাৰ্চেণ্ট কিমান আছিল 10, আৰু তলত কি হ'ব 100, আৰু কিনা দাম কিমান, কিনা দাম আছিল 2100 টকা। এতিয়া নিশ্চয় 0 0 0 0 কটা যাব, আৰু এইখিনি যোগ কৰিলে কিমান হ'ব 110, আৰু পূৰণ 21, ইফালে পূৰণ কৰিলে পাই যাবা 21, আমি 11 দিছো, 0 এটা পিছত বহাই দিম, 1 into 1 2 1 2, অৰ্থাৎ 1 3 2, অৰ্থাৎ কি পাইছো 2 3 1, আৰু এটা 0 আছিল, গতিকে 0, ইমান টকা হৈছে কি বেচা দাম, অৰ্থাৎ 2310 টকা হৈছে বেচা দাম। এতিয়া 19 নম্বৰ প্ৰশ্নত কি কৈছে টকাত 4টাকৈ নেমু কিনি, অৰ্থাৎ 1 টকাত 4টা নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব, অৰ্থাৎ যেতিয়া এটা 1 টকাত 4টা নেমু কিনা হ'ব, তাৰপিছত 20% লাভত বিক্ৰী কৰাৰ পিছত এটা নেমুৰ বিক্ৰী মূল্য তেতিয়া কিমান হ'ব এইটো ওলাব লাগে। প্ৰথমে কি কৰিবা, দিয়া আছে কি দিয়া আছে 4টা নেমুৰ কিনা দাম, 4টা নেমুৰ কিনা দাম দিয়া আছে, কিনা দাম কিমান আছে 1 টকা আছে, 1 টকা আছে দিয়ে দিছা, গতিকে যদি 4টা নেমুৰ কিনা দাম দিলে 1 টকা হয়, গতিকে এটা নেমুৰ কিনা দাম কিমান হ'ব, নিশ্চয় 4 দি ডিভাইড দিবা, ইমান টকা নহয় জানো, গতিকে 4 দি যদি ডিভাইড কৰা কিমান হ'ব, নিশ্চয় 25, ইমান টকা হ'ব। 1ক যদি ডিভাইড কৰা 4 দি
4 দিয়ে যদি ডিভাইড কৰে, ডিভাইড না যায় গতিকে দশমিক দিয়া এটা শূন্য দিবা, না যায় আৰু এটা শূন্য দিয়া, ঠিক আছে। সরি ইয়াতে আৰু এটা শূন্য দিয়া, কিমান হ'ব 4 25 গুণ 100 হয়, ঠিক আছে। গতিকে 25 পইচা হ'ব, 25 পইচা হ'ব এটা নেমুৰ কিনা দাম। এতিয়া কত হল লাভৰ শতাংশ, গতিকে লাভৰ শতাংশ কিমান হ'ব এইটো দিয়াই আছে, গতিকে লাভৰ শতাংশ কিমান 20%, শতাংশ কিমান 20% আছে, আছে এইখিনি আছে। তাৰপিছত হল গতিকে বেচা দাম, গতিকে কি হ'ব বেচা দাম বাহিৰ কৰিবা, বেচা দাম মানে এটা নেমুৰ বেচা দাম কিমান হ'ব, বেচা দাম যদি লাভ হয়, যেহেতু লাভ হৈছে লাভৰ শতাংশ দিয়াই আছে, যেহেতু লাভ হৈছে গতিকে বেচা দামৰ ফৰ্মুলাটো কি আছিল যে ওপৰত 100 প্লাস লাভৰ শতাংশ বা এনেকুৱা দিবা পাৰ্চেণ্ট, তাৰপিছত তলত কি হৈছে 100 আৰু কিনা দাম কিমান আছিল সেইটো পূৰণ, কিনা দাম পূৰণ কৰি দিবা, হৈ গল। এতিয়া 100 ওপৰত আৰু লাভ আছিল 20 আৰু তলত 100 আৰু পূৰণ কি কিনা দাম কিমান 0.25, ওপৰত যদি প্লাস কৰা 120 হ'ব আৰু তলত 100 আৰু 0.25, শূন্য শূন্য কাটি দিয়া, 2 দি যদি ভাগ কৰা 2 6 আৰু 2 5, আকৌ 5 দি কাটিলে 25 হ'ব, পইণ্ট আছে দশমিক আছে 5, ইমান হ'ব। এতিয়া এইখিনি যদি পূৰণ কৰা অৰ্থাৎ 6 ইনটু কি হ'ব 0.05, অৰ্থাৎ 5 6 গুণ কিমান হয় 30 হয়, আৰু কি আছে 2 ঘৰ আগত দশমিক আছে, 1 ঘৰ 2 ঘৰ 2 ঘৰ আগত দশমিক, ইমান টকা অৰ্থাৎ 30 পইচা এটা নেমুৰ কিনা দাম হ'ব কিমান 30 পইচা। এতিয়া 20 নম্বৰ প্ৰশ্নটো কি কৈছে যে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়, এইটো কিমান দামত বেচিলে 5% লাভ হলেহেঁতেন। তুমি কি কৰিবা, প্ৰথমে দিয়া আছে, কি দিয়া আছে যে এটা বস্তুৰ বেচা দাম ডাইৰেক্ট লিখি দিয়া, দিয়া আছে বেচা দাম দিয়া আছে, ঠিক আছে, বেচা দাম ডাইরেক্ট লিখা, বেচা দাম কিমান 500 টকা দিবা, টকা। এতিয়া আৰু কি দিয়া আছে লোকসানৰ শতাংশ দিয়া আছে, লোকসান কিমান লোকসান আছে, লোকসানৰ শতাংশ দিয়া আছে, কিমান লোকসানৰ শতাংশ আছে 5%। যদি আমি কি পাইছো লোকসান পাইছো, বেচা দাম আছে, নিশ্চয় ইয়াৰ পৰা আমি কি কৰিব পাৰিম কিনা দাম বাহিৰ কৰিব পাৰিম, গতিকে কিনা দামৰ ফৰ্মুলা যেহেতু লোকসান হৈছে গতিকে কি হ'ব তলত কি হ'ব 100 লিখিবা মাইনাস কিমান লোকসান হৈছে এইটো তলত লিখিবা, ঠিক আছে। লোকসানৰ কি শতাংশ কিমান এইটো তলত দিবা আৰু ওপৰত কি হ'ব 100, এইখিনিৰ লগত কি আছে পূৰণ, যেহেতু কিনা দাম গতিকে পূৰণ কি হ'ব বেচা দাম হ'ব, বেচা দাম পূৰণ হ'ব, এইখিনি হল। তাৰপিছত মানবিলাক বহাই দিয়া, ওপৰত 100 থাকিব, তলত 100 মাইনাস লোকসানৰ শতাংশ কিমান 5 আৰু ইফালে পূৰণ আছে কিমান বেচা দাম কিমান আছিল 500, তাৰপিছত ওপৰত 100 তলত 95 আৰু ইফালে 500, নিশ্চয় 5 দি কটাকটি যাব, 5 দি কাটিলে 100 আৰু 5 1 আৰু ইয়াতে থাকে কিমান থাকে 4 4 9 5 9 45, গতিকে ওপৰত পাইছো 1 ইনটু 1 1 আৰু 4টা 0 দুটা আৰু দুটা 0 আৰু তলত হৈছে 19, ইমান থাকিব দিয়া কিয়নো আকৌ কৰিব লাগিব কি যে আকৌ দিয়া আছে, গতিকে লাভৰ শতাংশ 5% লাভ হলেহেঁতেন বুলি কৈছে,
গতিকে কি কৰিবা আৰু কৰিব লাগিব গতিকে লাভৰ শতাংশ দিয়া আছিল লাভৰ শতাংশ কিমান আছিল 5%। যদি লাভৰ শতাংশ পাইছা গতিকে নিশ্চয় কিনাৰ দাম পাইছো কিমান ইমান টকা লাভৰ শতাংশ 5%। গতিকে ইয়াৰ পৰা আমি বেচা দাম উলিয়াব পাৰিম নিশ্চয়। গতিকে কি হ'ব বেচা দাম কিমান হ'ব বেচা দাম যেহেতু লাভ হৈছে গতিকে ওপৰত কি কৰিবা 100 প্লাস লাভ হৈছে প্লাস আৰু লাভৰ শতাংশ আৰু তলত কি হ'ব 100 আৰু পূৰণ ইয়াতে বেচা দাম ইফালে কি হ'ব কিনা দাম হ'ব। এইখিনি হৈ গ'ল। তাৰপিছত ওপৰত কি লিখিবা 100 প্লাস লাভৰ শতাংশ 5 আৰু তলত হৈছে 100 আৰু ইনটু কিনা দাম এইটো কিমান 100 চাৰিটা 0 আৰু তলত কি হৈছে 19। ইয়াৰ পৰা এটা শূন্য দুটা শূন্য কাটি দিয়া ইফালে যোগ কৰিবা ইয়াৰ পৰা কি কৰিবা যোগ কৰি দিয়া 105 হ'ব আৰু ইফালে আছে ইনটু 100 আৰু তলত আছে 19। এইখিনি পূৰণ কৰিলে নিশ্চয় ওপৰত 10500 আৰু তলত হ'ব 19। এইটো ভাগ কৰিবা কিমান দি 10500 ভাগ কৰিবা কিমান দি 19 দি ভাগ কৰিবা 19 গতিকে আমি ভাগ কৰিছো এনেকুৱা আহিল কেনেকুৱা 55263 টকা অৰ্থাৎ বেচা দাম কিমান হ'ব ইমান টকা। এতিয়া 21 প্ৰশ্ন নম্বৰ কি কৈছে যে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা শাৰ্টৰ দামত ক্ৰমে 10% আৰু 5% ৰেহাই দিয়ে তিনিওটাৰ সমতুল ৰেহাই কি হ'ব। ইয়াত তিনিটা ধাপত কৰিব লাগিব যেহেতু 10% দুবাৰ দিছে আৰু 5% এবাৰ দিছে। প্ৰথমে কি কৰিবা শাৰ্টৰ মূল্য যেহেতু দিয়া নাই শাৰ্টৰ মূল্য তুমি যিকোনো ধৰি ল'বা মই 100 টকা ধৰি ল'ম তোমালোকে 100 টকা ধৰি ল'বা ধৰা হ'ল যেহেতু দিয়া নাই ধৰা হ'ল শাৰ্টৰ মূল্য কিমান শাৰ্টৰ ছপা মূল্যৰ কথা কৈছে ছপা মূল্য যেটো ছপা মূল্য আছিল মানে দাম আছিল প্ৰিন্ট কৰা আছিল গতিকে ছপা মূল্য কিমান 100 টকা ধৰি লৈছো 100 টাকা গতিকে 10% ৰেহাই গতিকে 10% প্ৰথম ৰেহাই দিছে ৰেহাইৰ পিছত কি হ'ব বেচা দাম ৰেহাইৰ পিছত বেচা দাম কি হ'ব এইটো ওলাব লাগিব যেহেতু 100 টকা দাম আছিল তাৰ পৰা বিয়োগ কৰিব লাগিব কি বিয়োগ কৰিব লাগিব 10% ৰেহাই 100 টকাত 10% ৰেহাই অৰ্থাৎ 100 টকা কিমান ৰেহাই 10% ৰেহাই 10 হ'ব এইটো আৰু পাৰ্চেন্ট বুলি কৈছে গতিকে 100 কিমান 100 কিমান টকা ৰেহাই 10 টকা আৰু দাম আছিল কিমান 100 টকা ঠিক আছে বস্তুটোৰ দাম আছিল কিমান 100 টকা আৰু 100 টকাত কিমান 10 টকা 10% মানে 10 টকা ৰেহাই এইখিনি সলভ কৰিলে 100 ইফালে তো 100 লগত 100 ক্যান্সেল যাব 10 থাকিব অৰ্থাৎ 10 মাইনাস তাৰপিছত কি হৈছে 100 ৰ পৰা 10 মাইনাস কৰিলে 90 ইমান টকা হ'ব ঠিক আছে যেতিয়া প্ৰথমবাৰ ৰেহাই দিব 10% তেতিয়া 90 টকা অৰ্থাৎ 90 rupees দাম হ'ব শাৰ্টৰ আকৌ কি হ'ব 10% আকৌ ৰেহাই দিছে গতিকে আকৌ 10% ৰেহাইৰ পিছত কি হ'ব বেচা দাম
বেচা দাম হ'ব এতিয়া কিন্তু আগৰ 100 টকা ধৰা হৈছিল সেইটো কিন্তু নাথাকে এতিয়া 90 rupees হ'ব অৰ্থাৎ 90 টকা 90 টকাৰ পৰা কি কৰিবা যেহেতু 100 টকাত কি হৈছে 10 টকা ৰেহাই হয় না নাই তাৰপিছত বস্তুটোৰ দাম আছিল 90 টকা হৈ গ'ল এতিয়া কটাকটি কৰা 0 0 কাটি দিয়া ইয়াৰ 0 0 কাটি দিয়া কি থাকিব 90 মাইনাস ইয়াতে 9 গতিকে 81 হ'ব ইমান টকা যেতিয়া দুবাৰ ৰেহাই দিব 10% কৰি তাৰপিছত ইমান টকা হ'ব আকৌ কি হ'ব ৰেহাই দিয়া হ'ব কিমান 5% এইবাৰ আকৌ 5% ৰেহাইৰ পিছত কি হ'ব এটো লিখিবা বেচা দাম আকৌ 5% এতিয়া কিমান দাম হ'ব 81 মাইনাস তাৰ পিছত কি হৈছে 100 টকাৰ ভিতৰত কিমান টকা 5% মানে 5 টকা তাৰ পিছত 81 দাম আছিল এটো ক্যালকুলেশন কৰিলে হৈ যাব অৰ্থাৎ 5 into 81 5 into 1 মানে 5 আৰু 5 into 8 মানে 40 আৰু তলত আছে 100 তাৰপিছত যেহেতু 100 দি যদি ডিভাইড কৰা হয় 81 মাইনাস নিশ্চয় কি হ'ব 4.05 হ'ব তাৰপিছত ইমান যদি বিয়োগ কৰা হয় কিমান পাম 5 মাইনাস কৰিলে 95 ইফালে হ'ব 95 আৰু 76 অৰ্থাৎ ইমান টকা 76.95 টকা ইমান টকা দাম হ'ব তো এটাই হ'ব অ্যান্সার মানে তিনিবার যেতিয়া সমতুল্য তিনিবার যেতিয়া ৰেহাই দিয়া হ'ব এবাৰ 10% আকৌ 10% আকৌ 5% তাৰপিছত সেই শাৰ্টৰ মূল্য হ'ব 76 rupees 76.95 টকা